আছো বগীবিল ব্ৰহ্মপুত্ৰৰ মাজত সোমাইছো বহুত পানী বাঢ়ি আছে দেখাব নোৱাৰো কেমেৰাটো ফোন কৰা এনে দেখাইছো অলপ চাব এইফালে গাৰ্ডডালৰ পৰা দেখাব পৰা নাই আপোনালোকক মানে যেতিয়া দলং চাইছিলোঁ তেতিয়া ভিডিঅ' বনাব নহ'ল আৰু ফটোবিলাক ব্যস্ত হৈ গ'লোঁ সকলো আপোনাৰ দিগন্ত বহুত আছে কিন্তু বগীবিলত চেক ব্যৱস্থাটো নাই দেই চেকপোষ্ট নাই বাৰু চেকপোষ্ট নাই যিটো ঢলা শদিয়া যিটো হেলমেট নোহোৱা কিবা লগে ভাগে ঘূৰি ফুৰিছে মানে এইবিলাক ইয়াত নিৰাপত্তা ৰখি নাই বেছি ছিজন নহয় যদিও মানে এইবিলাক ফুৰা হ'লেও মানুহ বহুত আছে নদী ব্ৰহ্মপুত্ৰখন পাৰ হৈছে বৰ্তমান অলপ বাকী আছে বাকী দলংখন পাৰ হোৱা নাই ব্ৰহ্মপুত্ৰ পানী ভাগটো পাৰ হৈছোঁ চাপৰি অঞ্চলটো পাৰ হ'ব ধুনীয়া এইটো বছৰত বহুত ফুৰিলোঁ আচলতে আমাৰ ফুৰা প্লেন আৰু আছিলে কিন্তু বৰষুণৰ বাবে অসুবিধাৰ বাবে আমি সমাপ্ত কৰিবলগীয়া হৈছে আজি শিৱসাগৰ গ'লোঁ গুৱাহাটী গ'লোঁ শিৱসাগৰত আপোনাৰ চৰাইদেউ চালোঁ শিৱদৌল ফুৰিলোঁ তলাতল ঘৰ গ'লোঁ আৰু কি গ'লোঁ আমি গুৱাহাটী একলেণ্ড গ'লোঁ চিৰিয়াখানা গ'লোঁ আৰু কাজিৰঙা নেশ্যনেল পাৰ্ক সোমাব নোৱাৰিলোঁ পানীৰ বাবে গুৱাহাটী আমি জুবিনদাক লগ পাইছোঁ বিশেষ ইয়াত কিবা কিবি যন্ত্ৰ পাতি আছে দলঙৰ এইবিলাক অৰুণাচলৰ মানুহ দেই চেহেৰাটো দেখি আনি বুলি কৈছোঁ আৰু ইয়াত ৰখোঁ অলপ ইয়াত 2 মিনিট ৰখিম মানে জেগাটো ভাল লাগিছে ফটো মাৰিবলৈ টাইম নাই এতিয়া আমাৰ দেৰি হৈছে অলপ দেৰি হৈছে ঘৰ পাওঁতে আন্ধাৰ হ'ব 2 দিন একেৰাহে গাড়ী চলাই আছোঁ ৰাতিয়ে দিনে সেইকাৰণে এতিয়া নৰখোঁ আৰু ডাইৰেক্ট যাম ঘৰ ভাগৰ লাগিছে এই পৰিৱেশটো বহুত ভাল লাগিছে ফটো মাৰিবলৈ মন আছিলে ড্ৰাইভাৰ গাড়ী নৰখাই আৰু কি কৰিম জপিয়াই দিব ড্ৰাইভাৰ নহয় আৰু এজন চাহ আমাৰ চলাইছে যেতিয়া ড্ৰাইভাৰ বুলি কৈছোঁ চলোৱাটো ড্ৰাইভাৰ নহয় কি হয় ড্ৰাইভিং বহুত পৰিৱেশটো কিবা ধুনীয়া ট্ৰেইন লাইন এইটো ওপৰত চাইডৰ মানে ধুনীয়া এইটো ফুট ৰখো না ফুট গান লাগিব বহুত ধুনীয়া গান আগৰ পৰা নাই